কমপ্লিট শোকিং হৈ থকা ব্যক্তি এজনক বা শিশু এজনক আমি এবডমিনেল থ্ৰাষ্ট দিওঁ। এবডমিনেল থ্ৰাষ্ট মানে হৈছে আমি ব্যক্তিজনৰ পেট আৰু বুকুৰ মাজত এটা প্ৰচণ্ড প্ৰেছাৰ দিওঁ। তাৰ কাৰণে আমি ব্যক্তিজনৰ পিছফালে থিয় দিব লাগিব, তেখেতৰ ভৰি দুখন ফাক মেলি দিব লাগিব আৰু আমাৰ এখন ভৰি আমি তেওঁৰ ভৰি দুখনৰ মাজত দিব লাগিব। এইটো দি আমি আচলতে ব্যক্তিজনক ছাপোৰ্ট দিম। তাৰ পিছত আমি আমাৰ সোঁ হাতেৰে এটা ফিষ্ট বা মুঠি বনাম এই ধৰণে, আৰু আমি এই ফিষ্টটো ব্যক্তিজনৰ নাভিৰ ওপৰত আৰু বুকুৰ মাজৰ অংশত এই ধৰণে ৰাখিম। আমি আমাৰ আনখন হাতেৰে আমাৰ ফিষ্টটো ছাপোৰ্ট কৰিম। আমি এই ব্যক্তিজনক অলপ সন্মুখৰ ফালে হাওলাই দিম। তাৰ পিছত আমি ৰিপিটেডলি এটা বেকৱাৰ্ড আৰু আপৱাৰ্ড থ্ৰাষ্ট এই ধৰণে আমি নাভি আৰু বুকুৰ মাজৰ অংশত দিম। এই গোটেই প্ৰচেছটো আপোনালোকে এই ভিডিঅ'টোত চাওকচোন।